পৰৰ ওপৰত নিৰ্ভৰতাই মানুহক ফুফুলা কৰি দিয়ে আৰু আশাই কৰে দুৰ্বল। কেনেকৈ কৈ দিওঁ এয়া ভাগ্যৰ লিখন বুলি, কিয়নো মোৰ বৰবাদীত মোৰো হাত আছে। মানুহবোৰক সলনি হৈ যোৱা দেখি মন সৰু নকৰিবা বন্ধু, মাত্ৰ যি সলনি হৈ গ'ল তাক জীৱনৰ পৰা বাহিৰ কৰি দিয়া। যিসকলে তোমাক আপোন বনাই এৰি দিলে সেইসকলক ধন্যবাদ দিয়া, যিসকলৰ বাবে তুমি বুজি পালা যে আপোন যেন দেখুওৱা আৰু আপোনৰ মাজত পাৰ্থক্য আছে। মই এই কাৰণে সুখী যে মোৰ অভিমান ভাঙিবলৈ কোনো নাই। যি তোমাক এৰি গ'ল তাক কেতিয়াও মনত নেপেলাবা, আৰু যি তোমাৰ চকুৰ তললৈ পৰি গ'ল তেওঁক উঠাবলৈ চেষ্টা কৰি নিজৰ সময় বৰবাদ নকৰিবা। প্ৰতিবাৰে সম্বন্ধবোৰ বচাবলৈ অকল তুমিয়ে ঠিকা লৈ থৈছা নেকি? যদি তেওঁলোকৰো চিন্তা আছে সম্বন্ধবোৰক লৈ, তেন্তে তেওঁলোকেও আদৰ কৰিব লাগিব সম্বন্ধবোৰক। কেতিয়াও নাকান্দিবা সেইজনৰ বাবে যিয়ে তোমাক আঘাত দিয়ে। মাত্ৰ এটি হাঁহি মাৰি ক'বা, তোমাতকৈ উত্তম এজন পাবলৈ সুবিধা দিয়াৰ বাবে ধন্যবাদ।